কালি আবেলি ঘৰলৈ বুলি আহিলোঁ আমি তিনিওটা আৰু আহোঁতে বাটে বাটে গান গুণগুণাই আহিলোঁ। আহি দেখিলোঁ মাহঁতে সূতা কাটি আছে আৰু মায়ে আগৰ কেইদিনত কটা সূতা আমাক দেখুৱাইছে আৰু ইছমাইলে আমাক থৈ গ'লগৈ। আজি হৈছে শনিবাৰ, শুনুৰ স্কুল বন্ধ আছিলে বুলিয়ে ক'ব পাৰি, মিটিং আছিলে কাৰণে। আৰু এতিয়া দাদা, মা, পেহীদৌয়ে সূতা কাটি আছে, পেহীদৌ লাহি বাঢ়ি পাৰিছে। এনায়েকক অকণমান সহায় কৰি দিছে নাতিনীয়েকে। তিয়ঁহ খালোঁ, দুপৰীয়া সময়ত অলপমান সময় শুলোঁ, উঠি চাহ খালোঁ আৰু লগতে মায়ে ভাতৰ যা যোগাৰো কৰিলে, ভাত খালোঁ। পেহীদৌ যিহেতু যাবগৈ সেইটো কাৰণে লাহি বাঢ়ি হয় আমাৰ পেহীদৌ, আৰু দেউতা মাহঁতেও লগতে ভাতকেইটা খাই ল'লে আৰু পেহীদৌক অকণমান আগবঢ়াই দিলোঁ। আৰু ইভিনিংটো তেনেদৰে থাকি চাহৰ যোগাৰ কৰিলোঁ, চাহ খালোঁ গোটেইকেইটাই মিলি কথা পাতি। আৰু নাতিনীয়েক আৰু এনায়েকে মেট পাৰিছে, কিহৰ কাৰণেনো পাৰিছে চাবচোন দেই। এতিয়া দুয়োজনে একদম ধৰি লৈ এক্সাৰচাইজ কৰিছে, মায়ে এইকণ সময়ত কৰে যিহেতু সেইটো কাৰণে। আজিলৈ বাই।